নমস্কাৰ বন্ধুসকল, আমি এটা আজি নতুন জায়গাত আহি আছো আৰু সেই জায়গাটো হৈছে চৰচাপৰি অঞ্চল। আৰু মোৰ পিছফালে দেখা পাইছে এটা বৃহৎ জাক, মহৰ এটা বৃহৎ জাক আছে। সেইটো চাওক আপোনালোকে, তাত বৃহৎ জাক আছে আৰু এটা নান্দনিক দৃশ্য। আৰু এই দৃশ্যটোত আমি উপনীত হৈছোঁ আহি আপোনালোকক আমাৰ প্ৰজাঘৰৰ তৰফৰ পৰা শ্বৰ্ট ফিল্ম দেখুৱাম। আমি শ্বৰ্ট ফিল্মৰ কাম এতিয়া কৰি আছোঁ, কিন্তু এই সপ্তাহতে আপোনালোকে পাব। কিন্তু আজি আমি আহিছোঁ চৰচাপৰিলৈ আৰু চৰচাপৰিত উপস্থিত হৈ আমি এটা ভিডিঅ' আপোনালোকক ইয়াত কি কি দেখিলোঁ তাৰ ওপৰত আপোনালোকক এটা ভিডিঅ' দিম। আৰু এইটো ইয়াত আহিছোঁ এটা কাৰণতে, এটা ছাৰ্ভে কাম চলি আছে আচলতে মোৰ। এই ছাৰ্ভেটো হৈছে ওমেন হেল্থ এণ্ড নিউট্ৰিশ্যন এণ্ড স্কিল ডেভেলপমেণ্টৰ ওপৰত। ঠিক পৰিস্থিতিত কেনেকুৱাকৈ আছে, তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হৈছেনে নাই, আৰু তেওঁলোকৰ খাদ্য ভালদৰে পায় নে নাপায়, তেওঁলোকৰ এডুকেশ্যন কেনেকুৱা, তেওঁলোকৰ স্কিল কেনেকুৱা, এইবিলাকৰ ওপৰত এটা মানে ৰিচাৰ্চ কৰিবৰ কাৰণে, ছাৰ্ভে কৰিবৰ কাৰণে আহিছোঁ। আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট। আৰু সেইটো কাৰণে আমি আজি ধলপুৰ 3 নম্বৰ ধলপুৰত যাম এতিয়া। কিন্তু তাৰ আগতে আমি কেইটামান এই চৰচাপৰিৰ নান্দনিক দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আহক মোৰ পিছফালে এই নান্দনিক দৃশ্যটো উপভোগ কৰক। আমাৰ ঘৰ চিপাজাত। নমস্কাৰ দাদা। আপোনাৰ ঘৰ ক'ত? এটা গৰুখুটি। গৰুখুটিত, হা? অঁ, আচ্ছা। আপোনাৰ মহ আছে তাৰমানে? মহৰ খুটি আছে? খুটি আছে। কিমানমান মহ আছে? আছে দা 50-60টামান। হয়, তাৰমানে 4 ঘৰ মানে লগ লাগি পেলাই কিমানমান আছে টোটেল এই জাকটো? আছে দা 250মান হ'ব লাগে নহয়। অঁ, এইটো চৰকাৰী মাটিত ৰাখিছে নেকি? এতিয়া চৰকাৰীয়া বুলি ক'ব লাগিব, এতিয়া এৰি দিয়ে বুলি কয় দেখোন। অঁ, আচ্ছা আচ্ছা। তাৰপিছত হেৰি কি কয়, বানপানীৰ টাইমত আপোনালোকে ক'ত ৰাখিছিল? এইবিলাক পানীৰ ওপৰত ৰাখিছোঁ আৰু। অঁ অঁ, মহৰ গাখীৰটো ক'ত বিক্ৰী কৰে? এই গাখীৰটো আৰু এটাই আনিলে বিৰাট গাখীৰ আজিকালি নাহে, কমি গৈছে। হয় নেকি? হয়, খাব নাপালে কি গাখীৰটো হ'ব। ঠিক আছে, ধন্যবাদ। হয়, এই জাক মহ আচলতে ইয়াক খুটি বুলি কয়। খুটি বুলি কয় এইটো, মানে ইয়াৰ গৰাকী আছে, এই মহৰ গৰাকী আছে। আৰু বহুত 100, 150, 200, 300 এটা মালিকে ৰাখি থয়। আৰু ইয়াৰ মানে হেৰি আছে, ইয়াত পথাৰ আছে, ইয়াত চৰকাৰী মাটি এইবিলাক। আৰু এইবিলাকত মানে মাটিটোত হেৰি কৰি ৰাখে, মহবিলাক চৰাই ৰাখে। গৰুৰো তেনেকুৱাকৈ খুটি আছে। আহক আৰু আমি আগুৱাই যাওঁ। আগত আমি কি দেখোঁ আপোনালোকক দেখুৱাম, বলক। সহযোগী গুণগোবিন্দ শৰ্মা, হাই। আৰু ভালদৰে কেমেৰা মাৰিব নাজানে, তথাপিও মোক সহায় কৰিছে আহি, আৰু লগৰীয়া হৈছে। আমি আগৰ পিনে যাম এতিয়া, বলক আগৰ পিনে যাওঁ। চৰচাপৰি ৰাস্তা ঘাট বৰ দুৰ্গম। এনেকুৱা ধৰণৰ দলং আৰু পকা পানী আপোনালোকে এইপিনে পাব। চৰচাপৰিৰ এয়া নান্দনিক দৃশ্য। ইয়াত ফেৰীঘাট, আৰু ফেৰীৰে আমি 2জন পাৰ হৈছোঁ।
সিটো পাৰে এখন বজাৰ পাইছোঁ আৰু বজাৰখনত আমাৰ গন্তব্যস্থানৰ বিষয়ে সোধাত তেওঁলোকে ক'লে আৰু কেইবা কিলোমিটাৰ যাব লাগিব। বাইকেৰে গৈ থাকিব। চৰ চাপৰি এয়াই প্ৰধান ৰাস্তা। যাতায়াতৰ বাবে মানুহে খোজ, ঘোঁৰাৰ গাড়ী, ম'হৰ গাড়ী বা বাইক ব্যৱহাৰ কৰে। এইবোৰ মানুহৰ ঘৰ আৰু নদীৰ পাৰ ভঙা এইসকল লোকে এনেদৰে বাস কৰিছে। এনেকুৱা ধৰণৰ দৃশ্য চৰ চাপৰিত আপুনি কিয় পিনে দেখা পাব। সকলো খেতিয়ক মানুহ। কিছুপৰ এনেদৰে যোৱাৰ পিছত আমি 3 নম্বৰ থলপুৰ পালোগৈ আৰু তাত ছাৰ্ভে কাম মানুহৰ ঘৰে ঘৰে আৰম্ভ কৰি দিলোঁ। আৰু পখৰ ৰ'দত খোজকাঢ়ি আছোঁ ইখন ঘৰৰ পিছত সিখন ঘৰলৈ। একা বেকা ৰাস্তা আৰু এইবোৰ চব মানুহৰ ঘৰ এনেদৰে বাস কৰে। চৰ অঞ্চলত পকী ঘৰ দেখিবলৈ পোৱা নাযায়। চব টিঙৰ বেৰা দি এনেকৈ ঘৰ বান্ধে কাৰণ নদীয়ে খহাই লৈ যায়। এয়া আন এক দৃশ্য। আমি ছাৰ্ভেৰ কাম শেষ কৰি উঠি ব্ৰহ্মপুত্ৰৰ পিনে গৈ আছোঁ। অঁ দিদি, ব্ৰহ্মপুত্ৰ আৰু কত দূৰ আছে? হয় নেকি? এতিয়া আমি উপস্থিত আছোঁ ধলপুৰ 3 নম্বৰত আৰু ইয়াত আমি নান্দনিক সৌন্দৰ্য কিছুমান দেখিবলৈ পাইছোঁ। এখন ঘোঁৰা গাড়ী পাইছোঁ আৰু ইয়াতে উঠিছোঁ। আৰু ইয়াৰে এই মানে চৰ চাপৰিৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো আপোনালোকক দেখুৱাম। মোৰ পিছফালে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু সিফালে আছে পাহাৰ। এইফালে দিদিসকলে কিবা খৰি হেৰি কৰি আছে, উঠাই আছে আৰু এই তাত ল'ৰা ছোৱালী কিছুমানে গা ধুই আছে। এইখিনি আপোনালোকক দেখুৱাম। আৰু ইফালে খেতি আছে, ইফালে গাঁও আছে। আপোনালোকক সুন্দৰভাৱে এই দৃশ্যটো দেখাই আছোঁ। গৰম আৰু সেইটো কাৰণে আমি ইয়াতে এই চাচাৰ ঘৰত আমি আশ্ৰয় লৈছোঁ। অকণমান সময় জিৰাম। বহুত ভাল মানুহ, খেতিয়ক মানুহ ইয়াতে থাকে। বহুত ধুনীয়া লাগিছে এখেতক। পখৰ ৰ'দ আৰু তাৰ পৰা ওলাই আহিয়েই খোজকাঢ়ি কাঢ়ি অৱস্থা নাই। আঁতৰত এখন বজাৰ দেখা পাইছোঁ। এই বজাৰখনৰ নাম কিৰাকাটা। আহকচোন বজাৰখনলৈ যাওঁ। এইখনে বজাৰ, চৰ চাপৰি বজাৰ। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়। 3 নম্বৰ থলপুৰ পালোহি। 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 3 নম্বৰ থল
গৰমত ক'ল্ড ড্ৰিংকছ খাবলৈ মন গ'ল আৰু দুটা ক'ল্ড ড্ৰিংকছ ল'লোঁ বজাৰত বিভিন্ন খাদ্য বস্তু পোৱা যায় চাপৰি আৰু কি কি বস্তু দেখা পালোঁ আহক কেইটামান নান্দনিক দৃশ্য দেখুৱাওঁ ইয়াত ফেৰীঘাট